যেতিয়া এজন পুৰুষে প্ৰেমিকাক লৈ সুখী হয় তেতিয়া তেওঁ নিজৰ প্ৰেমিক হিচাপে আনন্দ সন্তুষ্টি আৰু গৌৰৱ অনুভৱ কৰে। এই যে প্ৰেমিকাৰ সৈতে সম্পৰ্কত সন্তুষ্টি আনন্দ অনুভৱ কৰি আছে তাৰ কেইটামান কাৰণ আজি তোমালোকৰ লগত শ্বেয়াৰ কৰিম। নমস্কাৰ, মই কামৰুন নাহাৰ Ceation ইউটিউব চেনেললৈ তোমাক জনাওঁ স্বাগতম। আশা কৰোঁ মোৰ লগত আছা। এই মুহূৰ্তত যদি তুমি মোক ফেচবুকত চাই আছা প্লিজ ফ'ল' কৰি ল'বা। এতিয়া কথা হ'ল যে ল'ৰাবোৰে যে সুখী অনুভৱ কৰে নিজৰ প্ৰেমিকাক লৈ কি কি কাৰণত এই সুখী অনুভৱ কৰিব পাৰে আজি সেইটো টপিকৰ ওপৰত বিস্তাৰিতভাৱে কথা পাতিম। নম্বৰ 1, ইম'শ্যনেল কানেকশ্যন। প্ৰেমিকাৰ সৈতে শক্তিশালী আৱেগিক বন্ধন আৰু সংযোগে এজন পুৰুষক সুখ কঢ়িয়াই আনিব পাৰে। আৰু এজনী ছোৱালীয়ে যেতিয়া তেওঁৰ প্ৰেমিকৰ ভালপোৱা অনুভৱ আদিবোৰত সমৰ্থন জনাই তেওঁক সুখ অনুভৱ কৰাব পাৰে তেতিয়া এজন পুৰুষে বহুত বেছি হেপী ফিল কৰে। বিশ্বাস কৰা কথাটো। নম্বৰ 2, সংগী। আমি মানৱ জাতিয়ে প্ৰত্যেকেই জীৱনত একোজন পাৰ্টনাৰ বিচাৰোঁ যেন মনৰ কথা নিৰ্ভয়ে নিসংকোচে শ্বেয়াৰ কৰিব পাৰোঁ, সুখে দুখে লগত থাকিব পাৰোঁ, একেলগে দিনবোৰ কটাব পাৰোঁ। এয়াই আমি সপোন দেখোঁ যে মানৱ জীৱনটো সুখ আৰু পৰিপূৰ্ণতাৰ অনুভূতি হয়। এই ক্ষেত্ৰত ছোৱালীজনীয়ে যথেষ্ট এফৰ্ট দিব লাগে, যথেষ্ট প্ৰেমিকক ছাপোৰ্ট কৰিব লাগে। নম্বৰ 3, প্ৰেম আৰু মৰম। যেতিয়া এটা সম্পৰ্কত প্ৰেম আৰু মৰম থাকিব তাত কোনো ধৰণৰ সমস্যা নাথাকে। যেতিয়া এজনী ছোৱালীয়ে তাইৰ পাৰ্টনাৰক এনেকৈ বুজি পাব যেন পাৰ্টনাৰজনে নোকোৱাৰ আগতে তেওঁৰ মনৰ কথা তাই বুজি পায়, তেওঁ কি বিচাৰে তাইৰ পৰা, এইখিনি বস্তু যদি এজনী ছোৱালীয়ে বুজি পায় ন, বিশ্বাস কৰা তেতিয়া এজন ল'ৰাই ইমানেই বেছি সুখী অনুভৱ কৰিব তুমি কল্পনা কৰিব নোৱাৰিবা। নম্বৰ 4, সমৰ্থন আৰু উৎসাহ। আমি জানো যে এজন সফল পুৰুষৰ আঁৰত এগৰাকী নাৰী থাকে। এই ক্ষেত্ৰত নাৰী বুলি ক'লে সাধাৰণতে মাও হ'ব পাৰে, ভণ্টি হ'ব পাৰে, বাইদেউ হ'ব পাৰে, পেহী হ'ব পাৰে, মাহী হ'ব পাৰে, গাৰ্লফ্ৰেণ্ড হ'ব পাৰে, ৱাইফ হ'ব পাৰে। তোমাক মই এইটো কথা কৈছোঁ যে তুমি সেইগৰাকী নাৰী হোৱা যিগৰাকী নাৰীয়ে প্ৰতিটো খোজত তেওঁৰ লগত থাকে, প্ৰতিটো উশাহত তেওঁক সমৰ্থন কৰে, প্ৰতিটো ড্ৰিম ফুলফিল কৰাৰ কাৰণে উৎসাহ যোগায়। যেতিয়া তেওঁ তোমাক প্ৰয়োজন অনুভৱ কৰিব বা তোমাৰ সমৰ্থনক লৈ তেওঁ শক্তিশালী বুলি নিজকে ভাবিব, বিশ্বাস কৰা তেওঁ তোমাক ইমান বেছি ভাল পাব, তোমাৰ কাৰণে পাগল হ'ব, তোমাক লৈ প্ৰাউড ফিল কৰিব। তেওঁ নিজে বহুত বেছি সুখী হ'ব যে মই এনেকুৱা এগৰাকী নাৰী পাইছোঁ। গতিকে তুমি সেইজনী নাৰী হোৱা যিজনী নাৰী প্ৰতিটো খোজত তেওঁক সমৰ্থন কৰা, উৎসাহ দিয়া, প্ৰেৰণা হোৱা। নম্বৰ 5, ট্ৰাষ্ট, বিশ্বাস। তুমি সেইগৰাকী নাৰী হোৱা যিগৰাকী নাৰীক এজন পুৰুষে, এজন প্ৰেমিকে চকু মুদি বিশ্বাস কৰিব পাৰে। আৰু প্ৰেমৰ প্ৰধান উপাদানটোৱে হ'ল বিশ্বাস। তুমি তেওঁক বিশ্বাস দিব লাগিব। যেতিয়া এজন পুৰুষে এগৰাকী নাৰীক বিশ্বাস আৰু আস্থা ৰাখিব পাৰে, বিশ্বাস কৰা তেতিয়া তেওঁ সম্পৰ্কটোত ইমান বেছি সন্তুষ্ট থাকে, ইমান বেছি গভীৰভাৱে সম্পৰ্কটোক লৈ লয়, বহুত বেছি হেপী অনুভৱ কৰে।
তেওঁৰ সংগীয়ে যে বিশ্বাসী নিৰ্ভৰযোগ্য সেই ক্ষেত্ৰত তেওঁ মানসিক শান্তি আৰু সুখ অনুভৱ কৰায়। আজিৰ ভিডিঅ'টি ইমানেই বন্ধু বান্ধৱীসকল। তোমালোকৰ এটা লাইক এটা কমেণ্টে মোক পৰৱৰ্তী ভিডিঅ' বনোৱাত উৎসাহিত কৰে। গতিকে প্লিজ লাইক কৰিবা, কমেণ্ট কৰিবা। আকৌ লগ পাম।